বহু দিনৰ পৰা মোটামুটি এসপ্তাহমান হ'ল আমাৰ তামোলপুৰত দুষ্টু চক্ৰই এটা ৰিউমাৰ ওলাই দিছে গাঁৱে গাঁৱে যে যদি আমাৰ চৰকাৰীভাৱে ধান বিক্ৰী কৰিলে PM কিষাণৰ যিখিনি দৰিদ্ৰ বা খেতিয়কসকলে PM কিষাণৰ পইচা পাই আছে বা BPL চাউল পাই আছে, তেওঁসকলৰ BPL আৰু PM কিষাণৰ কাৰ্ডখন বা পইচাটো নাপাব বুলি যি অপপ্ৰচাৰ চলি আছে, এইটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। এইটো মই দুৰ্ভাগ্যজনক বুলি আখ্যা দিছোঁ, যিবিলাকে এইটো অপপ্ৰচাৰ চলাইছে। ইয়াতে কোনো চৰকাৰীক যিটো 1940 টকাত যি আমি পাৰ কুইণ্টেল ধান বিক্ৰী কৰিব ওলাইছে, চৰকাৰে কিনিবলৈ ওলাইছে, যাতে খেতিয়কে ভাল বেনিফিটটো পায়, যিখিনি কষ্ট কৰাৰ ফলটো পায়, ইয়াৰ কাৰণে 1940 টকা পাৰ কুইণ্টেল আমি ধান কিনিবলৈ ওলাইছোঁ। ইয়াতে কোনো এইটো ধান বিক্ৰী কৰাত কোনো ইয়াতে PM কিষাণৰ কাৰণে যি পাই আছিলে এইটো কাটা নাযায় আৰু কোনো মানুহৰ ৰেচন কাৰ্ড ইয়াতে কাটা নাযায়। গতিকে ইয়াতে কোনো আমাৰ ফাৰ্মাৰবিলাকে ভয় কৰিব লগা নাই। যদি কিবা ক'ব লগা আছে, জানিব লগা আছে, বিধায়ক হিচাপে মই আছোঁ, মোকো কণ্টেক্ট কৰিব পাৰিব। আমাৰ SDAO ডাঙৰীয়া আছে, আমাৰ AE সকল আছে, আমাৰ এগ্ৰিকালচাৰ ADO সকল আছে, চবকে আমাৰ আৰু নাম্বাৰ দিয়া আছে, যাতে আমাৰ বাগানপাৰা দেৱচৰাত আমাৰ তামোলপুৰৰ মানুহখিনি ধান বিক্ৰী কৰিব পাৰিব। ইয়াৰ কাৰণে আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি ধুনীয়াকৈ আমি ছিষ্টেম বনাই দিছোঁ। তাতে আমাৰ অফিচৰ মানুহ থাকিব বাগানপাৰা দেৱচৰাত আমাৰ ফাৰ্মাৰসকলক হেল্প কৰাৰ কাৰণে, যিকোনো সহায় কৰাৰ কাৰণে আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছোঁ, বিধায়ক হিচাপে আছোঁ। গতিকে চবেই আমি একেলগে কাম কৰি আছোঁ। ইয়াৰ কাৰণে ফাৰ্মাৰে তাতে কোনো ভয় কৰিব লগা একো নাই।